গাইজ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আজি লৈ আহিছোঁ কাইলৈ মাঘৰ উৰুকা নিশা। উৰুকা নিশাত সকলোৱে লগে ভাগে এসাঁজ খোৱা নিয়ম ভেলাঘৰত। সেই ব্যতিক্ৰম ধৰ্মী বিশ্বনাথৰ চতিয়াৰ ভোগজৰা পথাৰত বনাইছে এখনি ব্যতিক্ৰম ধৰ্মীৰ ভেলাঘৰ। সেই ভেলাঘৰতে হেলিকপ্টাৰ বনোৱা হৈছে আৰু প্ৰদৰ্শনীৰ বাবে অসমীয়া জনজীৱনৰ লগত জড়িত যেনেকৈ ম'হৰ যুঁজ, হাল বোৱা, নাঙল যুঁৱলি এইবিলাক প্ৰদৰ্শনীমূলক সামগ্ৰী বনোৱা হৈছে। আৰু কাইলৈ সকলোৱে মিলি এসাঁজ খাই আৰু পৰহি বিহুৰ দিনা মেজি জ্বলাই অগ্নিক সেৱা কৰিব। এনেদৰেই দেখা গৈছে এক ব্যতিক্ৰমী ধৰ্মী হেলিকপ্টাৰৰ ভেলাঘৰ। ঘূৰাই দিয়ক। মজা। ৰাতি 4টাৰ পৰা লগাইছে। কালি ৰাতিপুৱা 4টাৰ পৰা হাল বাইছে আৰু কাম নচলাই কি খাবলৈ ঘাঁহ নাই। হ'বনে? হ'ব আৰু পইচাটো মাৰিব লাগে নেকি?